স্বাগতম মোৰ ইউটিউব চেনেল কলিতা ব্লগছ আৰু নদীৰ পৰা ভিডিঅ' আৰম্ভ আজি গাত কাপোৰ চাপোৰ নাই কাৰণ কাপোৰ থৈ দিছো ইয়াতে মানে বহুত দিন ভিডিঅ' দিয়া নাই আৰু আজি ভিডিঅ'ৰ মূল উদ্দেশ্য হ'ল আঘোণ মাহৰ পূৰ্ণিমা তিথি মহেত বা অলৌ চব টাকান দোকান লৈ হেনে কথা মানে আজি আঘোণ মাহৰ পূৰ্ণিমা তিথি যিহেতু ঘৰে ঘৰে মহেত বা যাব লাগিব সেইকাৰণে পুৰা গা চা ধুই লওঁ দীপৰাতে আৰু গধূলা মানে ঠাণ্ডা লাগে না বহুত দিন ভিডিঅ' বনাই না মুখৰ পৰাই জিতি ওলাই আছে আৰু ইফালে চাব পাৰে মই আজি বৰ্তমান বনাই আছো দাদাৰ মোবাইল দি কেমেৰা আৰু এই জুম চক 20x আছে টানে দে দাম পাছ চাম্পাৰ আৰু এতিয়া গাছটো ধুই লওঁ ৰ'বক তাৰপিছত দেখুৱাই আছো আপোনালোকৰ গাত মোবাইলটো যদিও পানী জানিব ভয় লাগছি যিমান যি হ'লেও ৰেইন প্ৰুফ ৱাটাৰ প্ৰুফ নহয় মানে তলত চব চেলে নিয়ে বসছি ৰ'ব কিনো গা ধুম দোৱা চাও নাই দাদা এই শেষ দে আৰে বাকী যি নহওক কেমেৰাৰ কোৱালিটি কেনে বেছি আজি অলপ বেলেগ মই ইউটিউব চেনেল খোলাৰ পৰা মোৰ সেই ঘাটিয়া মোবাইলটো দি চাই আছে আজি অলপ ভাল কেমেৰা দি বনাব চেষ্টা কৰিছোঁ এইবাৰ কেনে ৰঙা দেখা আছে না যে নহওক আৰু এতিয়া মই শুনব যাব লাগে ভিডিঅ'টো বেছি লম্বা কৰি নেথো না কি আৰু এফালে মই জঙাৰগিলা থোৱা আছে এইগিলা চেণ্ডেল টেণ্ডেল আৰু থোৱাত আছে চেম্পু টেম্পু মোক ইমান যোগাৰ লাগে আপি চলিগৈ ইমান যোগাৰ নাংগে কিজানি গাই চাব নেকি এই চচৰা তাৰপিছত এই চেম্পু ডাব চেম্পু এই কণ্ডিশ্যনাৰ মুদাহাৰা পিছত এইগিলা চাবোন ব্ৰাছ এই যোগাৰ এইগিলা দেখাই নেথো তাড়াতাড়ি গাত ধুই আৰু এনেকৈ হলক গা চা ধোৱা চাবোন চাবোনখিনি আৰু গোটেইখিনি বান্ধি ল'লোঁ আৰু ইফালে চাওক থাৰ সেইদিনা ভাল কৰি দিলোঁ দিয়ক মজা আৰু এইখন চাওক আমাৰ ক'ত যাম মানে এইখন ভাল লাগে দিয়ক মই ভাগৰ আছিলোঁ ভাবছিলোঁ যে বেলেগ কিবা কিনিম থাকিম কিন্তু এইখন নচলাকৈ থাকিব নোৱাৰা হৈ গ'লোঁ তাৰমানে সেইকাৰণে ভাল কৰি আনিলোঁ সিদিনা আগৰ এই টায়াৰটো বেয়া হৈছিল নে মজা এতিয়া আৰু ইফালে লেখা আছে কলিতা ব্লগছ তো দিয়া সেনেকৈ গা চা ধুই উঠাৰ পিছত ৰাতি হৈ গ'ল আৰু পুৰা ৰাতি এতিয়া মানে মই খেদা বুলি ক'লে ৰাতিহে আৰু এইফালে পিছফালে কলিতা আৰু বাকী এটা ৰখি আছে গোটেইকেইটা যাওঁ টকা নহয় আমাৰ কি বেৰাৰ গছ এডালটো মিলাম ডাইৰেক্ট আৰু ভিডিঅ'টো গোটেইকেইটাক লগ ধৰি লওঁ আহি গোটেইকেইটাক লাগাল পাই গ'লোঁ ইফালেতো আছে দাদা আৰু ইফালে আগত দেখিৰ পুৰা চোতালত আহিছে ৰ'ব আৰু ফাইনেলি আৰু ইফালে চাব পাৰে দে এই টাকান নহকে মোক খেদবা আহিছে আৰু দে আমি একচুৱেলি টাকান মিস্ত্ৰী আনতাত সোমাইছোঁ ফাৰ্ষ্টতে টাকান চাকান লৈ লওঁ তাৰপিছত আমি হলিয়ক গাইছ টাকান যিকোনো এডাল মানে হলিয়ক গাইছ টাকান যিকোনো এডাল লৈ ল'লোঁ আৰু ইফালে কলিতা লোৱা নাই আৰু ইফালে আগত দেখি ইয়াৰ চব টাকান টুকান লৈ পুৰা ৰেডি আৰু ইয়াৰ মোবাইলটো কেমেৰাটো মাজত আছে না অলপ সেই হাতখনৰ ৰেডি এটা আহি থাকে যে নহওক চলো শেষ না গিয়াই মাইরং লাদা লায়া মনাখো এই নেই এই লানা ভাই এই মাইরংগো জাগন দে মানে যোনে বুজি পোৱা নাই মই বুজাই দিছোঁ মানে পইচা আমি চাউল লোৱা নাই পইচা দি কৰি আছে এনে কৈছে পইচা নাই চাউল দিম সেই বৰ ভাষা বুজি নাপায় না চবেই সেইকাৰণে কৈ দিলোঁ মই আগত যাওঁ ব্লগাৰ না তো বৰ্তমান আমাৰ 3 ঘৰ মানুহ হ'ল এতিয়া 3 নম্বৰ ঘৰত আছোঁ এতিয়া ইয়াতে মই মাৰিম আমি দেই ইয়াতে প্ৰিণ্ট আৰু চব চৰকাৰী ঘৰ আছে না চব ঘৰ বনাইছে এতিয়া আমাৰ গাঁৱৰ স্বাস্থ্য সংস্থা মানে যিটো চাব চেণ্টাৰ তাত আহিছোঁ আৰু ইয়াত আমি এতিয়া মহ খেদিম মানে ইয়াতে মহ মানে কি আৰু মহ ক'তো থাকিব নোৱাৰে সেইকাৰণে আমি ইয়াতেও মহ খেদিম তাতেও মহ খেদিম চবতে মহ খেদিম আৰু বাইদেউ মেডিকেলত মহ খেদিম আজি চাওক মহে বোলে বলো দে গৃহস্থ অলবাদি গৃহস্থ নলতে মহ খেদি চেছ গাই চাওক মানলো দিয়ক গাই চাব চেণ্টাৰত মানে আৱাৰ চাব চেণ্টাৰ আৱাৰ ভিলেজ ইয়াত মানে মানিলোঁ আৰু ইয়াত আমি যি ভিতৰত কৈ নথয় কিবা এটা দিছে খানা এটা খাম নাই কি আৰু দে আৰু ফূৰ্তি আৰু গাঁৱৰ ফূৰ্তি আজিকালি এইগিলা সংস্কৃতি নহয় হৈছে চলো দে আৰু মই পিছ পৰি থাকোঁ বাৰে ভিডিঅ' বনোৱা মানুহ না আৰু এই কিয় মুখা দেখাও নেকি আৰম্ভ নহওঁতে শেষ কৰিব খোজে না কি কৰোঁ না কি ক'বা তুমি আৰম্ভ শেষ দুটা একলগত আহি যায় তাৰমানে কি ক'ম আৰু এইফালে কি তলে যি কিবা এটা দিব আমি যাম দেই আৰু এইফালে গৰু বান্ধা আছে এই গৰু আজিৰ পৰা মন আহে তোৰ কেনে অনুভৱ মাত নেদে আৰু মহে বোলে মল্লু দে টেপৰ পুৰা খালুং দে কুকুৰটো কৈয়ে খুব দিলোঁ এনকে মহেদি ঘূৰি আছোঁ গাইছ আৰু বেছি নাই আৰু বেছি আৰু ভিডিঅ'টো লম্বা কৰা নাই আৰু বাহৰ পাত চকা মকা লাগে টাকা দিলি নচলব বল হৰি বল আৰু সেনেকে ভিডিঅ' বনাই ফূৰ্তি কৰি তামচা কৰি সকলো কৰি শেষ হ'বাৰ হ'ল আৰু আমাৰ চুপাৰ লাষ্ট কেইঘৰমান আছে এই ঘৰখন মাৰি খানা খাই দিম আমি খানা খাওঁ ভিডিঅ' এক লগত বনাই দিম কিবা এটা কৰিম ওচৰৰ পৰা আৰু শেষ দিয়ক আৰু গেং চক মই আছোঁ সদায় 7-8টামান আছোঁ আৰু কেইটা আমাৰ গাঁৱৰ যিকেইটা চেংৰা সেইকেইটা আৰু কি আৰু এই আৰু জীৱন সংস্কৃতিটো ৰক্ষা কৰিছোঁ কেমেৰাটো সেই ভাল কিন্তু কেমেৰা মোৰটোতকেতো ভাল পুৰা এনেকৈ মহ খেদি মহ মাৰি শেষ আজিৰ পৰাই মহ নাথে আৰু তাৰমানে মহ ৰিটাৰ্ণ নালাগে আৰু ডাইৰেক্ট মহ এলাও মহ তাৰপিছত অল আউট একো
বুলিব নাকি আৰু মগেল আৰু সেই খাৰ আৰু আহি আমি লাষ্ট ঘৰ আহি পাইছো সুপাৰ লাষ্ট ঘৰ মানে আমাৰ বাইদেউহঁতৰ ঘৰ আৰু নতুন ঘৰ বনলাক মই দেখাই দিছিলো আপোনালোকক ভিডিঅ'ত দেখাই দিলো আজি আৰু বাহিৰৰ পৰাই দেখালেনো কি হ'ব ভিতৰৰ পৰাই দেখাই দিওঁ অলপ এনেহান ঘৰ দেয়া ইফালে পাকঘৰ কৰছি ইফালে থাকা মাজত অলপ হল হৈ আছে আৰু কি কি কাম বাকী আছে কাম হলি ভালকে দেখাই দিম আৰু এইটো বাইদেউ এই পঢ়ি আছে পুৰা আৰু হলি ভালকে দেখাই দিম আৰু এইটো বম ঘৰখনে দেখাত মস্ত বক্স টাইপ দিয়ক আৰু এতিয়া অলপ জুই চুই ধৰো এতিয়া মজাকে চেঙাৰা কেইটাই পুৱাব এই আৰু দে আৰু আজিৰ পৰা মই ৰব গাইছ এনে জুই পেলাই মানে অলপ সময় অন্তত আমাৰ খানাৰ যিটো প্ৰস্তুতি মানে কথাটো চাওক আমাৰ এনেই মহখুন্দা মোটামুটি সেই গৈছি 9টা মান বজাত আৰু 9টা মান বজাত মাংস চাংস পুৰা পাই গেল মানে হাঁহ এটা উঠাই দিলো আৰু সেইকাৰণে খানাটো লগালগ হৈ গেল আমাৰ কি আলু পিয়াজ চিয়াজ এইখিনি ঘৰতে আছে আৰু হাঁহটো মাৰি দিলো দি পুৰা বম খানা হৈ গৈছে গাইছ তাৰমানে আজি মহ খুন্দছো আজি খানা তো দে আৰু মহখুন্দা মানুহ আহি আছে কিন্তু খানাটো একলগত আজিয়ে তাৰমানে তো খানাৰ যোগাৰ হৈয়ে আছে মই অলপ মানে ঘৰত আছিলো এতিয়া আহিছো এইফালে প্ৰায় মাংস আঞ্জা হলে দিয়ক আৰু মই ইয়াৰ পৰা দেখাই দিওঁ এতিয়া কমেও মোটামুটি 2 ঘণ্টামান পিছত এতিয়া বৰ্তমান 10:30 বাজিল ঘড়ীত এতিয়া বলক আমি চাওঁ খানা হৈ আছে আমাৰ তো আমি প্ৰথম যাত্ৰা ইয়াৰ পৰাই কৰিছিলো আৰু খানা হৈ কেনে এণ্ডত তাতে তো এইফালে খানা চলি আছে তো ইয়াত চলি আছে খানা তো এই আৰু প্ৰস্তুতি তো মই কৈছিলো না খানা পুৰা হৈছে আৰু ইফালে মাংস আঞ্জা বনাই আছে ভাত ইফালে ৰেডি এইফালে ভাত ৰেডি আৰু ইফালে মাংস হৈ আছে মানে আমাৰ কেছটো কেনেকুৱা হ'ল গানটো অলপ কমে লওঁ কপিৰাইট লাগিব মানে আমাৰ কেছটো কেনেকুৱা হ'ল আমাৰ 9টা মান বজাত মহখুন্দা শেষ হ'ল আৰু মানে টাইম আছে যিহেতু লগ লগতে হাঁহ উঠাই দিলো আলু পিয়াজ ঘৰতে আছে মানে খানা একলগত ৰেডি তাৰমানে আজি মহখুন্দছো গৰমে শেষ আৰু তাৰমানে হাঁহ হৈ আছে এতিয়া চৰু নুঠৰ বকচোন এতিয়া আৰু এতিয়া খানা বুলি ক'লে জোচ নাই চলি অলপ পিছত উঠো বাঢ়ে দি কপিৰাইট বাদ দিয়ক উঠা লাগে জোচ লাগে আমাক এইটো মষ্ট ট্ৰেণ্ডিং চং চলি আছে সেইকাৰণে ট্ৰেণ্ডিং লগাই থৈ আৰু আমাৰ খানা পুৰা ফাইনেলি ৰেডি পুৰা খাবা বহি গৈছে এনে আমিও খাই লওঁ আৰু তো এইফালে চাব পাৰে পুৰা খানা পুৰা ৰেডি আৰু এইফালে মাংস আমাৰ হাঁহৰ মাংস কৈ যায় আৰু পুৰা হাঁহৰ মাংস শেষে দিয়ক গাইছ মানে মই ভিয়াই অলপ ঘৰত গৈছিলো এইফালে পুৰা ৰেডি পুৰা একেবাৰে মজা খানা চিম্পল ভিডিঅ' হ'ল এইটো মানে কি হ'ল ক'ৰ পাই কেনেকে কি জেং মাৰা পুৰা ভালকে দেখাব নোৱাৰিলো আপোনালোকক দে আৰে আজীৱন খানা চাব পাৰে ইফালে আছে অপূৰ্বদা কেনে খালি ভাত কেনে আছে খানা তাৰপিছত এইফালে আছে আমাৰ দাদাও কেনে হা কি তাৰমানে সাদা হাজু এইফালে আছে আমাৰ কংকন দা কেনাই খানা কেনেছি সেইটো আচ্ছা আৰু এইফালে দাদা তিনটাই বহি গৈছে ইফালে কলচা কেনে মজা নেকি এইটো কি হাঁহ নেকি কেনেছি মানে আমাৰ তাৰমানে খানা একদম হাঁহ আৰু ভাত ডাইৰেক্ট আৰু মজা আৰু ইফালে আমাৰ দাদা কি কেৰা হেৰুকপা ধৰছা ইফালে আছে আমাৰ মনোজ দা কেনে খানা মজা না নিজে ৰান্ধছি আৰু আমাৰ ৰান্ধনী ই দেই মই কৈ দিওঁ মাজতে ৰান্ধনী আমাৰ ই বছ মজা ৰান্ধছে খানা তো হল দিয়ক আৰু এই আছিল আমাৰ নামনি অসমৰ এটা পৰম্পৰা যিটো মহ খেদা বুলি কয় আজিৰ পৰা আৰু মহ নাহে বুলি আমাৰ এটা লোকবিশ্বাস আছে তো এইফালে গান চান মজা খানা খাই আছে মই ভাত চাত খাই ললো মজাকে মানে কিবা এটা কাৰণত মই ভিডিঅ' বনাব পৰা নাই মেট্ৰিকৰ হেল যিহেতু অলপ পঢ়া শুনাও কৰিছোঁ তো এই আছিল আজিৰ ভিডিঅ' তো আজিৰ পৰা মহ নাহে আৰু দিয়ক আৰু লোকবিশ্বাস থেংক ইউ ভাল লাগিল আৰু মোক ছাপোৰ্ট কৰিব আৰু মেট্ৰিকৰ পিছত মই বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম থেংক ইউ বাই বাই